হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ পদ হেৰুৱাব লাগিব হিমন্ত বিশ্ব শৰ্মাই। দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু বিৰোধী ঐক্যমঞ্চৰ। নিজেই নিজকে পগলা কুকুৰৰ লগত তুলনা কৰি সাংবিধানিক পদমৰ্যাদাৰ সন্মান বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধী ঐক্যমঞ্চই। ৰাজ্যত চলি থকা জাতি জনগোষ্ঠীৰ বিতৰ্ক আৰু ধৰ্মীয় সাম্প্ৰদায়িক উচতনিৰ মূল খলনায়কজনেই হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমত কিবা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে প্ৰথম জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। ৰাজনৈতিকভাৱে ব্যক্তিগত মুনাফা আৰু স্বাৰ্থৰ বাবে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে স্বয়ং মুখ্যমন্ত্ৰীয়ে। অসমত শান্তি সম্প্ৰীতিৰ নিদৰ্শনত ব্যাঘাত জন্মোৱা পৰিস্থিতিৰ বাবে প্ৰধান জগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক আৰু অসাংবিধানিক মন্তব্যই মুখ্যমন্ত্ৰীৰ পদমৰ্যাদাত আঘাত হানিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক জাঙুৰ খাই উঠিছে বিৰোধী ঐক্যমঞ্চ। মুখ্যমন্ত্ৰীৰ শেহতীয়া আচৰণ মন্তব্য আৰু বিৰোধীৰ স্থিতি সন্দৰ্ভত 18টা বিৰোধী দলৰ বৈঠক সম্পন্ন হয়। এই বৈঠকত বিৰোধী ঐক্যমঞ্চই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বঘোষিত পগলা কুকুৰ বুলি আখ্যা দিয়া সন্দৰ্ভত মানসিকভাৱে এজন জনপ্ৰতিনিধি হিচাপে তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব নোৱাৰে। তেওঁ এজন মুখ্যমন্ত্ৰী হৈ নিজকে পগলা কুকুৰ বুলি ঘোষণা কৰিছে। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 191 2/2 মতে দায়িত্ব পালনত ব্যৰ্থ হ'লে বৰ্খাস্ত হ'ব লাগে। এই আইনৰ অধীনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰিবলৈ গোচৰ তৰিব বিৰোধী ঐক্যমঞ্চই। মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ উগ্ৰ আৰু মৌলবাদী ধাৰণাৰে অসমৰ পৰিস্থিতি সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ আচৰণ দেখুৱাই আহিছে। পৰিয়ালৰ ব্যাপক দুৰ্নীতি ফাদিল হোৱাৰ পিছত এই বিষয়টো তল পেলাবলৈ এই আচৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। 32 কোটি টকা হেলিকপ্টাৰ আৰু চাৰ্টাৰ্ড ফ্লাইটত খৰচ কৰিছে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ কয়, হিন্দু মুছলমানৰ নামতেই নহয় জাত পাত সকলোৰে ওপৰত সংঘৰ্ষ সৃষ্টি কৰিছে বিজেপিয়ে। মুখ্যমন্ত্ৰীয়ে অস্ত্ৰ হিচাপে লৈছে এই বিভাজন। আইনৰ শাসন হ'ব লাগিব ৰাজ্যত, কিন্তু সংবিধান আৰু আইনৰ নিয়মক বুঢ়া আঙুলি দেখুৱাই দিয়া দেখিছোঁ। অপৰাধী অপৰাধীয়ে, আইনৰ মতে অপৰাধীক শাস্তি দিব লাগে, কিন্তু মুখ্যমন্ত্ৰীৰ এই ক্ষেত্ৰত বিফল হৈছে। চূড়ান্ত অকৰ্মণ্য বিফল এইজন মুখ্যমন্ত্ৰী। তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰীয়ে আইনক ৰক্ষণাবেক্ষণ দিব পৰা নাই, নিজে নিজকে পগলা কুকুৰৰ লগত তুলনা কৰিছে। গতিকে মহামান্য ৰাষ্ট্ৰপতিক মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিবলৈ আবেদন জনাব বিৰোধীয়ে। হিমন্ত বিশ্ব শৰ্মাৰ জালত সকলোকে ভৰি নিদিবলৈও আহ্বান জনায় বিৰোধী ঐক্যমঞ্চই।